কিছুমান ৰাজনৈতিক ব্যক্তিয়ে বড়োলেণ্ড হোৱাত ঠাইতেৰীয়া যে দেখুৱাইছিলে যে বড়োলেণ্ড এলেকাত IAS অফিচাৰ নাই, ACS অফিচাৰ নাই, নিজৰ মানুহ নাই। মই তেখেতলোকক সুধিব বিচাৰিছোঁ, এই লাডাখ আৰু কাশ্মীৰৰ নিচিনা তেলেংগানাৰ নিচিনা কেইজন IAS অফিচাৰ আছে, কেইজন তেখেতলোকৰ ষ্টেট অফিচাৰ আছে, আমাক দেখুৱাই দিয়ক। ষ্টেট হ'বৰ কাৰণে কি প্ৰয়োজন? ষ্টেট হ'বলৈ আমি ডিমাণ্ডটো কিহৰ কাৰণে দিছোঁ? আমাক সেই চ'ৰ্চেছবিলাক উলিয়াবৰ কাৰণে, সেই মানুহ আমাক IAS অফিচাৰ বনাবৰ কাৰণে, ACS অফিচাৰ উলিয়াবৰ কাৰণে আমি সেই মানুহবিলাকক উপযুক্ত ৰিচোৰ্চ যিটো মানে আমাৰ মানে হিউমেন ৰিচোৰ্চ যিটো ডেভেলপমেণ্ট সেইটো আমি আনিবৰ কাৰণেহে আমি বড়োলেণ্ড এৰিয়াটো শান্তি বিচাৰিছোঁ, প্ৰগতি বিচাৰিছোঁ আৰু বড়োলেণ্ডটো বিচাৰিছোঁ। কাৰণ অসম চৰকাৰ থাকিলে এই সমস্যাটো সমাধান নহয় কাৰণেহে আমি বড়োলেণ্ডটো বিচাৰিছোঁ। কাৰণ বড়োলেণ্ডতে এইবিলাক আমি এতিয়া ABC পৰীক্ষা দিলেও আমাৰ ল'ৰা ছোৱালী কেতিয়াবা নাপাব পাৰে, কিন্তু বড়োলেণ্ড হ'লে নিশ্চয় সেই ক্ৰাইটেৰিয়াৰ ভিতৰত আমিও এনে ধৰণৰ বাবে সেই IAS অফিচাৰ, ACS অফিচাৰ আমি নিয়োগ কৰিব পাৰিম। কাৰণ ইয়াত এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ যেতিয়া সংস্থা সংগঠন আমাৰ প্ৰতিষ্ঠান যেতিয়া ইয়াত প্ৰতিষ্ঠা হ'ব তেতিয়াহে আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হ'ব। গতিকে ৰাইট আপোনালোকে কৈছোঁ যে খুব কম দিনৰ ভিতৰতে বড়োলেণ্ড সমস্যাটো সমাধান হ'ব। আৰু এই যে ভাগ হৈছে, এই ভাগ কৰা নীতিটো কিছুমান মানুহৰ স্বাৰ্থৰ কাৰণে কৰিছে, আৰু যিবিলাকে এই প্ৰৰোচনা কৰি গৈছে তেখেতলোকক মই আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে পুনৰ ঘূৰি আহক। এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত একেলগে আগৰ নিচিনাই কাম কৰিবৰ কাৰণে আপোনালোকে ঘূৰি আহক। আৰু আপোনালোকে এটা কথা মন ৰাখিব, সৰুকালতে আমি এটা পঢ়িছিলোঁ, গল্প পঢ়িছিলোঁ, এজন বাপেকৰ 5জনকৈ ল'ৰা আছিলে। এই 5জন ল'ৰাক এডালকৈ ভিৰিনাৰ বা লাঠি দিছিলে যে বোপাই তোমালোকে এইটো ভাঙা। যেতিয়া এডাল আছিলে তেতিয়া ভাঙিব পাৰিছিলে। তেতিয়া বাপেকে ক'লে গোটেইকেইটা একেলগে মুঠ কৰি বান্ধি দিয়াৰ পাছত তোমালোকে ভাঙাচোন বুলি ক'লে এজনো ভাঙিব নোৱাৰিলে। গতিকে কি কৰিলে, এতিয়া আমাক ভাঙিবৰ কাৰণে যিহেতু আমাৰ শক্তিটো মজবুত আছে, এই শক্তিটো শেষ কৰিবৰ কাৰণে আমাৰ মাজত বিভেদৰ দৃষ্টি ভাগ কৰিব বিচাৰিছে। এই ভাগ কৰা নীতিৰ ওপৰত আপোনালোকে বিশ্বাস নকৰিব। যদি এনেকুৱা ভাগ হয় তেতিয়াহ'লে আমাৰ যিটো প্ৰাপ্য সেইটো পিছুৱাই গৈ থাকিব। এই পিছুৱাবলৈ দিব নালাগে। NDA-BA যি পদক্ষেপ গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত আমি জইণ্ট একশ্যন কমিটি আছোঁ, দেউৰী সংগ্ৰাম সমিতি আছে, আমাৰ লগত যিটো আমব্ৰেলা সংগঠন আছে, আমাৰ জইণ্ট একশ্যনৰ যিখিনি সংগঠন আছে, এই সংগঠন কেইটাৰ বলত আজি কেন্দ্ৰীয় চৰকাৰে কাইলৈ হ'লেও বড়োলেণ্ড ঘোষণা কৰিবলৈ বাধ্য হ'ব। গতিকে চৰকাৰ ৰাইজ আপোনালোকক এইখিনিতে ক'লোঁ, আৰু পৰৱৰ্তী দিনত এনেকৈ সহায় সহযোগ কৰি থাকিব। আৰু আপোনালোকে মই খুব অন্তৰত মানে এনেকৈ আঘাত পাইছোঁ। সৌদিনাখন ছেপ্টেম্বৰ 3 তাৰিখে যেতিয়া মই ইয়ালৈ আহিছিলোঁ শ্বহীদ দিৱসৰ দিনা, তেতিয়া অনুভৱ কৰিছিলোঁ যদি নিজৰ স্বাৰ্থৰ কাৰণে মানুহে ভাবিছে তেতিয়াহ'লে বড়োলেণ্ড সমস্যাৰ কাৰণে ইমান হাজাৰ ডেকা যুৱক যুৱতী বুঢ়া মৃত্যুৰ মুখত মানে শ্বহীদ হ'বলৈ কিয় পালে? এইটো এটা প্ৰশ্ন, ডাঙৰ প্ৰশ্ন। যদি আমি নিজৰ স্বাৰ্থটোৰ কাৰণে ভাবিছিলোঁ পইচা পাবৰ কাৰণে, কিবা পাবৰ কাৰণে, সম্পত্তি পাবৰ কাৰণে, তেতিয়াহ'লে আমি এই বড়োলেণ্ড লাগে বুলি, স্বাধীন বড়োলেণ্ড লাগে বুলি কিয় সংগ্ৰাম কৰিলোঁ আৰু এইবিলাক শ্বহীদ কেলৈ হ'বলৈ দিলোঁ? নিজৰ ভাই বন্ধুক আমি হেৰুৱাবলগীয়া হ'ল, নিজৰ কিছুমানে পুত্ৰ হাৰা হ'ল, কিছুমানে পিতৃ হাৰা হ'ল, মাতৃ হাৰা হ'ল, ভগ্নী হাৰা হ'ল। এইটো কিয় হ'বলৈ পালে? গতিকে আপোনালোকে আজি এই ফোন কৰক, পৰৱৰ্তী দিনত অধিক উৎসাহত আমি বড়োলেণ্ডৰ কাৰণে কাম কৰিম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি আমাৰ বড়ো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰি বড়োলেণ্ড আজৰি আনিম। আৰু এইটোৱে ক'লোঁ যে ভগৱন্তই আপোনালোকক সুমতি দিয়ক, আৰু যিবিলাকে এই বিভীষণ ৰূপী ভাও ধৰিছে সেইবিলাকেও যেন এইবিলাকত নপৰি নিজৰ জাতিৰ কথা চিন্তা কৰি একাগ্ৰতাভাৱে আগবাঢ়ি যাবলৈ ৰাইজক সুবিধা দিয়ক। আৰু ৰাইজৰ মন কেতিয়াও ভাঙিব নালাগে। ৰাইজ সংগ্ৰাম কৰিছে 50 বছৰীয়া ইতিহাসত, এনেকুৱা বামুমুখী মনোভাৱ যদি গ্ৰহণ কৰে আৰু 50 বছৰলৈ আমি এই জাতিটোক এৰি দিয়াৰ নিচিনা হ'ব। গতিকে আমি 50 বছৰ নালাগে, 50 দিনত এই কাৰ্যটো সমাধান কৰিবৰ কাৰণে আমি দিৱস প্ৰতিজ্ঞ হ'ব লাগে। য'তে বড়ো মানুহ থাকিব তাতে দেউৰী মানুহ থাকিব, কাৰণ দেউৰীসকল বড়োসকলৰ
একেবাৰে নুমলীয়া ভাই হিচাপেও ধৰিব পাৰে আৰু আপোনালোকে জোঁৱাই হিচাপেও ধৰিব পাৰে, কাৰণ ভীমবৰ দেউৰী বড়োসকলৰ জোঁৱাই আছিল। ধন্যবাদ।